নমস্কাৰ। কালি যোৱা ৰাতি প্ৰায় 11:30 মান বজাত বনৰীয়া হাতী শ্ৰী উমেশ কলিতাৰ ঘৰত আহি বাসগৃহত সোমাই বহুত ঘৰ দুটা ভাঙি পেলাই বহুত বাই বস্তু বহুত লণ্ড ভণ্ড কৰে। কাঠৰ বস্তুও বহুত ভাঙিছে, গডৰেজ চৌকেছ কাঠৰ আলনা চালনা বক্স পালেং এখন বহুত ক্ষতিপূৰণ হৈছে। তাৰমানে বহুত ভাঙিছে। তাৰমানে আগতেও 3বাৰ হৈছে, এটোলৈ 3বাৰ হ'ল, 2বাৰ হৈছে আগতেও। তাৰ আমি ক্ষতিপূৰণ একো পোৱা নাই এতিয়ালৈকে। শুনো দুবাৰ ভাঙিছে আগতেও, এটোলৈ 3বাৰ হ'ল। আমি চৰকাৰৰ সাহায্য একো পোৱা নাই। আৰু তামোলৰ গছো বহুখিনি ভাঙিছে। তামোলৰ গছো প্ৰায় সেই ডবলাটো গোটাই আছিলে 2-3বাৰৰ ভিতৰত। আজিতো গমেই বেছি গোটেইখিনি ভাঙিছে। তাৰপিছত বহুতখিনি আৰু লণ্ড ভণ্ড কৰিছে আৰু চৰকাৰৰ সাহায্য আমি একো পোৱা নাই। বহুত বস্তু দেই, বহুত 24 ঘণ্টাৰ ভিতৰত বহুতে পায়ো আছে, কিন্তু আমি একো পোৱা নাই আজিলৈকে। আমি 6 মাহ হৈ গেলো, 3 মাহ হৈ গেলো, বছৰ বাগৰি গেলো, আমি একো পোৱা নাই এতিয়ালৈকে। ৰাজনীতি চলেতো, ৰাজনীতি নচলিলে বহুতে পায়, বহুতে কিয় নাপায়? বহুতেতো পাই আছে, আমি শুনি আছো, কিন্তু আমি একো পোৱা নাই এতিয়ালৈকে। এইবিলাক ৰাজনীতিয়ে চব কৈ আছে নদীৰ পাৰৰ বস্তু, মানুহখিনি চব বস্তু পাবা লাগে, কিন্তু আমি এতিয়ালৈকে একো পোৱা নাই। চব ভিতৰা গাঁৱে সুৰকি আছে বস্তুগিলা। পাওঁ কি কাৰণ এই বিষয়ে আমাক বন বিভাগে চাব লাগে। আৰু নহলে যদি ৰাখিবা নোৱাৰে হাতী যেতি যি কৰে তাকে কৰক, লৈ যাওক। আমিতো এতিয়া বুঢ়াই হলো না, আমি আজিৰ মানুহ নহয় না। আমি বহুত দিনতে বুঢ়াই হলো, ল'ৰা ছোৱালী বিয়া কৰালাক, বিয়া দিলো, আমি বুঢ়ীয়ে হলো। নাছিল আজি প্ৰায় 7-8 বছৰ মানৰ পৰা বেছি উৎপাদ হৈছে। প্ৰায় আহেয়ে, উঠি নাহিলেও নদীটোত থাকে, বোমা মাৰিয়ে থাকে, কিন্তু প্ৰায় আহে। উঠি পৰহিও হৈছে, তাৰে অতিষ্ঠ হৈছে মানে আমি এতিয়া থাকিব নোৱাৰা হেনে হৈছো। আমাক এতিয়া কওক যাম, আমিতো যাবা নোৱাৰো ভাঙি চিঙি এইবিলাক এৰি পেলাই। আমাক কোনে কিনিব এইগিলা? নিকিনিলে আমি কওক যাম? আমি কিনিলেহে, কোনোবাই বেচা কিনা কৰিলেহে আমি যাব পাৰিম। ইয়াৰে কাৰণে বন বিভাগে কিবা ব্যৱস্থা লওক, নলয় যদি হাতী চাতী জলৈ নে তলৈ নাক। যোৱা ৰাতি 11:30 মান বজাত, 10:30 বজাত আমি শুলো, কিন্তু 11:30 বজাত হাতী আহি বেৰা যেতিয়া ভাঙা শব্দ শুনিলো, শব্দ শুনি মানে বাহিৰলৈ চাওঁ যে হাতী। কেইটা হাতী আছে? হাতী 2টা আছে। কি ক্ষতি কৰিছে আপোনাৰ? 2টা ঘৰৰ, খেৰী ঘৰৰ 2টাৰে বেৰা ভাঙিছে। তাৰপিছত বাচন বৰ্তন, ফেন, আলনা এডাল, তাৰপিছত ধান চাউল খাই নষ্ট কৰিছে। ধান চাউল খাই নষ্ট কৰিছে পাকঘৰৰ। প্ৰায়ে এনেকে হাতী এই অঞ্চলত প্ৰায় মাজে মাজে আহে, সময় ঘৰতো আগতে দিয়া নাছিল, অলপ লোৱা বুলি শুনো, কিন্তু ফেঞ্চিঙৰ পিছত শ্বট নাই। কাৰণটো কি? আপোনাৰ নামটো কি? উমেশ কলিতা। আগতে পূৰ্বতে 1-2বাৰ কৰিছিল, কিন্তু আমি একো ফল নাপালো। বন বিভাগে কিবা ক্ষতিপূৰণ দিছে নে নাই? একো ফল দিয়া নাই। জনাইছিল নে তেওঁলোকক? জনাইছিলো 1বাৰ। কি কয় তেওঁলোকে? দৰখাস্ত আকাৰে দিছিলো, কিন্তু আমি কোনো খবৰে পোৱা নাই। এতিয়ালৈ একো ব্যৱস্থা দিয়া নাই? ব্যৱস্থা পোৱা নাই। অলপ ক্ষতিপূৰণখিনি দিলে ভাল পাওঁ, ভাল। আৰু নিদিলে আমি ইয়াতে থকাৰ সমস্যা হৈ আহি গৈছো। হয় নহয় এতিয়া চৰকাৰে কিবা ব্যৱস্থা ল'লে হয়। কওঁ এই চৰকাৰৰ দেশৰ প্ৰায় যে আমাক সহায় সাহায্য কিছুমান দিছে, দিয়া বুলি শুনোৱে, কিন্তু আমি নাপাওঁ। কাৰণটো কি? বাহিৰত যায়, একো পোৱা নাই। ক'ৰবাত টৰ্চ দিছে, ক'ৰবাত হেৰি দিছে, ৰিংগত পেলাব বুলি শুনো, চাটাৰছে, কিন্তু আমি একো পোৱা নাই এতিয়ালৈকে।